নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এফালে যাবলৈ ওলাইছোঁ। ক'তনো যাওঁ আপোনালোকক দেখুৱাই থাকিম। ঠাণ্ডা পৰিছে, চুৱেটাৰটো পিন্ধি লওঁ। আমাৰ এইফালে ইমান বৰষুণ দি আছে বৰ্তমান। ওলাইছা নাই তোমালোকে? হ'লনে? সোনকালে কৰা আকৌ, দেৰি হৈছে নহয়। বৰষুণৰ বতৰ দেখিছা নাই? বৰষুণ আহিছে। মই অকলে যাবলৈ লোৱা নাই, বোৱাৰীকো লগ লৈছোঁ, নাতি পুতি ক'লৈ নো আজি বহুত দিনৰ মূৰত যাবলৈ ওলাইছোঁ। নাতি বেটা হ'ল নেকি তোমাৰ? মাইনী হ'লনে? সোনকালে ওলোৱা দেই, দেৰি হৈছে। এয়া দৰ্জা চৰ্জা বন্ধ কৰি বোৱাৰীয়ে ওলাইছে। ওলোৱা হৈ গ'ল দেই, যাবলৈ ওলাইছোঁ এতিয়া। এই থাপনা ঘৰত দূৰৰ পৰা এনে সেৱা এটা কৰি যাওঁ। কৃষ্ণ জয় কৃষ্ণ কৃষ্ণ ওচৰতে দোকান এখনত সোমাইছোঁ, বস্তু কেইটামান লওঁ বুলি। এখন দোকান আমাৰ ডনবস্কৰ ওচৰতে আছে, চেণ্ট মেজৰ ওচৰত। ইয়াত এতিয়া সকলো বস্তুৱে পোৱা যায়। আপোনালোকে কেতিয়াবা আহিলে সোমাব। এখন দোকান আমাৰ ওচৰতে বহিছে। বস্তু কেইটামান লওঁ বোলো। গাখীৰ 1 লিটাৰটো দিয়কচোন। দেখিছেনে দোকানখন কিমান ধুনীয়া বস্তু আছে। একো বস্তু নোপোৱাকৈ নাই ইয়াত। আপোনালোকে এইফালে আহিলে দূৰৰ পৰা নানিলেও হ'ব, ইয়াতে লৈ ল'ব। ওচৰতে পাব, সকলো বস্তু পাব। খোৱা বস্তু আপোনাৰ গেলামালৰ পৰা আদি কৰি সকলো বস্তুৱে পোৱা যায়। এই ৰাস্তা কিনাৰতে বাছৰ পৰা নামিয়ে বস্তুকেইটা ল'ব পাৰিব। এইয়া আমাৰ বিয়ৈ ঘৰ পালোহি দেই এতিয়া। এইয়া চাওক, এয়া বাইদেউৰ লগত অহা এই বেটা। এতিয়া বিয়ৈ ঘৰত কি বনাইছোঁ চাওক, মাংস বনাইছোঁ। কি মাংস জানেনে? এইয়া ছাগলী মাংস কৰি থোৱা আছে। এতিয়া মাংসখিনি দি দিওঁ। ইমানো ভালকৈ বনাবলৈ নাজানো আৰু, কিন্তু এটা বহুত ভাল লাগিছে, জুইত বনাবলৈ পাইছোঁ। আপোনালোকে এনেকৈ জুইত বনাই নবনাই ক'বচোন। আমি ক'ত আহিছিলোঁ এয়া দেখুৱাইছোঁ চাওক। এয়া আমাৰ বোৱাৰী আইতাক, বহুত বছৰ বয়স হ'ল। 50 চনৰ ভূমিকম্পটোত আইতা সৰু জীয়ৰী আৰু, গতিকেলৈ কিমানখিনি বয়স হৈছে এইটো নিজে অনুমান কৰিব লাগিব ন। এই গা চা ভাল নাই, সেইকাৰণে নাতিনীয়েকে আহিছে আৰু আইতাকক চাওঁ, ভাত এসাঁজ খুৱাওঁ বুলি। ময়ো আহিছোঁ লগত আৰু আপোনালোককো দেখুৱাইছোঁ। এইখিনি সেনাই সেনাই লগ ভাতৰ লগত। হৈছে